Subscribe কৰক আমাৰ এই চেনেলটো আৰু ভৱিষ্যতৰ ভিডিও নোটিফিকেশনৰ বাবে বেল আইকনটো দবাওক নমস্কাৰ মোৰ নাম ভাস্কৰ আপোনাৰ পূৰ্বাঞ্চল ইউটিউব চেনেললৈ স্বাগতম জনাইছো মই বৰ্তমান আছো হংকঙত আৰু আজি মই যাবলৈ ওলাইছো ডিজনীল্যান্ড হংকং আপোনাৰ যদি জানিবলৈ ইচ্ছা আছে হংকং ডিজনীল্যান্ডৰ বিষয়ে কিদৰে আহিব পাৰি টিকেটৰ দাম কিমান কোৰ হস্তাত বুক কৰিব পাৰি ভিতৰত কি আছে সকলোবোৰ জানিবৰ বাবে এই ভিডিওটো সম্পূৰ্ণৰূপে চাওক আৰু যিমান পাৰে শেয়াৰ কৰক যাতে গোটেই অসমবাসী ৰাইজে ইয়াৰ বিষয়ে গম পায় আশা কৰিলো ভিডিওটো ভাল পাব এতিয়া মই আছো বৰ্তমান ডিজনীল্যান্ডৰ ফ্ৰন্টত আৰু এইটো এটা ষ্টেচন মেট্ৰো ষ্টেচন MTR বুলি কয় ডিজনীল্যান্ড ৰিজৰ্ট মেট্ৰো ষ্টেচন আপুনি যদি আহিবলৈ বিচাৰিছে ট্ৰেইনৰ জৰিয়তে আহিব পাৰিব আটাইতকৈ সস্তা হয় গতিকে মই আপোনাৰ টিকেটটো কেনেকৈ বুক কৰিব পাৰি গোটেইখিনি মই আপোনাক অলপ পাছত দেখুৱাই আছো I am able to keep pushing my limits and all the drive that I have while I'm going the distance with you. এটো হল ডিজনীল্যান্ডৰ কাউন্টাৰ আৰু আপুনি টিকেট আহি বুক কৰিব পাৰিব ইয়াত হল হংকং ডলাৰ 619 মানে ইণ্ডিয়ান কাৰেন্সি হিচাপত 6190 টকা এদিনৰ কাৰণে কিন্তু মই বুক কৰিলো klook.com klook বুলি এটা এপ আছে KLOK তাত মই পালো 4590 টকাত গতিকে মোৰ মতে অনলাইন টিকেট কৰিলে ভাল হ'ব klookটো ডাউনলোড কৰিব আৰু আহি যাব I didn't know what I had till I knew what was missing and everything that I dread while I built a resistance with you. Catch me when I fall and I'll keep you on the ground. You were gone, I wish you'd stay. I could look at you for days. Time was well spent, that's when I knew that I need to spend my life here with you. Fast lane, I understand that you've been broken too many times, but I'll be waiting to mend your wounds from all you've taken. But if we listen to each other, admit our mistakes, then I can show you who I am because I'm not the same. I'm better with you. Ground.
started to fall, and where were you? How could I know you were falling too? Grabbing the wind, cutting my skin, but it's hard because I'm falling. Tell me why I'm falling. Oh, life's calling, but it's hard because I'm falling, 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 আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে। মই এতিয়া যাবলৈ ওলাইছোঁ। যদি ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।